ওয়েলকাম টু মাই ইউটিউব চেনেল ৰক শ্ৰীহান। নমস্কাৰ। এটা বিষয়ৰ ওপৰত ভিডিঅ' বনাব গৈ আছো। বিষয়টো হৈছে আপোনালোকে হয়তো দেখিছে বা শুনিছে, মানুহে কয় যে তেখেতে যিযোৰ চশমা পিন্ধি আছে সেই চশমাযোৰত এয়াৰ কোটিং আছে, অৰ্থাৎ ARC আছে বা UV প্ৰটেকশ্যন আছে। আপোনালোকৰ জানিবৰ কাৰণে ইচ্ছা নাযায় নে এই ARC হয় কি বা UV প্ৰটেকশ্যন হয় কি? আহক তেনেহ'লে আমি অকণমান এই বিষয়ে আলোচনা কৰোঁ। ভিডিঅ'টিলৈ যোৱাৰ আগতে অনুৰোধ কৰিম, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰক, লাইক কৰক। যদি ইনফৰমেশ্যনখিনি ভাল পায় এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কমেণ্টছ কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব কৰাৰ কাৰণে এক্সট্ৰা চাৰ্জ লোৱা নহয়, এইটো ফ্ৰী অফ কষ্ট হয়, ভয় খাব নালাগে। কথাটো হৈছে ARCৰ অৰ্থ হৈছে এণ্টি ৰিফ্লেকশ্যন কোটিং। এণ্টি ৰিফ্লেকশ্যন কোটিং কি হয়, আপুনি এণ্টি ৰিফ্লেকশ্যন কোটিং পিন্ধিলে বেনিফিট কেনেকৈ পায় এই বিষয়ত মই আপোনাক ক'ব গৈ আছোঁ। এণ্টি ৰিফ্লেকশ্যন কোটিং হৈছে যেতিয়া আপুনি চশমাযোৰ আমাৰ বনাই মেনুফেকচাৰ কৰা হয় তেতিয়া এটা এক্সট্ৰা কোটিং বা প্ৰলেপ দিয়া হয় চশমাযোৰৰ ওপৰত। আৰু এই যিটো এক্সট্ৰা প্ৰলেপ বা আপোনাৰ কোটিং দিয়া হয় তাৰ বেনিফিট এক নম্বৰ, ই ভিজুৱেল ক্লিয়াৰিটিত সহায় কৰে। যদি আপুনি নৰ্মেল এখন উইদাউট এণ্টি ৰিফ্লেকশ্যন থকা আপুনি চশমা ইউজ কৰে, তেনেহ'লে প্ৰব্লেমটো কি হয়, আপোনাৰ চশমাৰ ভিতৰেদি যিমানখিনি লাইট পাছ হৈ যাব লাগে, ৰেটিনাত পৰিব লাগে, যাৰ কাৰণে আমি দেখা পাওঁ লাইট পৰাৰ কাৰণে, সেই লাইটৰ পৰিমাণটো কমি যায়। অৰ্থাৎ ভিজুৱেল ক্লিয়াৰিটিত আপুনি দিগদাৰ পাব, ভালকে দেখা নাপাব। কিন্তু ARC যদি থাকে, এণ্টি ৰিফ্লেকশ্যন কোটিং থাকিলে আপোনাৰ মেক্সিমাম লাইট পাছ হৈ গৈ আপোনাৰ ৰেটিনাত পৰে। অৰ্থাৎ এটলিষ্ট 99.5% লাইট আপোনাৰ চশমাৰ মাজেদি অৰ্থাৎ গ্লাছ দুপাতৰ মাজেদি পাৰ হৈ গৈ আপোনাৰ ৰেটিনাত পৰে, যাৰ কাৰণে আপুনি ক্লিয়াৰ ভিজন পায়। এটা যিটো ভিজন ক্লিয়াৰিটি তাত মেক্সিমাম পায়। 2 নম্বৰ কথাটো হৈছে আপোনাৰ যিটো চকুত ষ্ট্ৰেছ পৰে, সেই ষ্ট্ৰেছটো আপোনাৰ এণ্টি ৰিফ্লেকশ্যন কোটিঙে কমাই ৰাখে। কেনেকৈ কমাই? যিকোনো গেজেটছৰ পৰা যিবিলাক ৰিফ্লেকশ্যন আহে, যাৰ কাৰণে আপোনাৰ চকুত প্ৰেছাৰ পৰে, ধৰক কম্পিউটাৰ, মোবাইল, টিভি যিকোনো, তাৰ পৰা ই আপোনাক ৰিফ্লেকশ্যনটো কাট অফ কৰি ষ্ট্ৰেছ পৰাৰ পৰা ৰেহাই দিয়ে। আপোনাৰ হ'ল ভিজুৱেল ক্লিয়াৰিটি, ষ্ট্ৰেছ ফ্ৰী, আৰু এটা ষ্ট্ৰেছ ফ্ৰীৰ লগতে আৰু এটা হৈছে আপোনাৰ কছমেটিক এপিল। এতিয়া নৰ্মেল এখন চশমা পিন্ধিলে আপোনাৰ চকুকেইটা ঢাক খাই ধৰে, ৰিফ্লেকশ্যনৰ কাৰণে মানুহে আপোনাৰ চকুকেইটা দেখা নাপায়। কিন্তু এখন এণ্টি ৰিফ্লেকশ্যন থকা যদি চশমা পিন্ধে তেনে আপোনাৰ চকুকেইটা ধুনীয়াকৈ দেখা পায়, অলমষ্ট লেন্স দুপাত ইনভিজিবল। যেনে মই এতিয়া এটা এণ্টি ৰিফ্লেকশ্যন থকা চশমা পিন্ধি আছো, আপোনালোকে চাওক। এতিয়া যদিও ৰাতি মই ভিডিঅ'টো কৰি আছো, তথাপিও কিন্তু মোৰ চকুকেইটা বহুত ক্লিয়াৰলি দেখা পোৱা হৈছে, ভিজিবল হৈছে। আৰু চাওক, কোনো এটা এংগেলত চালে আপোনালোকৰ লাগিব যেন মই কোনো চশমাই পিন্ধা নাই, খালী চকু দি আছো, নেকেড আই দি আছো, তেনেকুৱা হয়। অৰ্থাৎ কছমেটিক আপিল যিটো হয়, সেই কছমেটিক আপিল এণ্টি ৰিফ্লেকশ্যন কোটিঙত পোৱা যায়। এতিয়া আপোনালোকে অলপ থুলমূল গম পালে এণ্টি ৰিফ্লেকশ্যন কি হয়, তাৰ বেনিফিট কি হয়, কিয় ল'ব লাগে। এতিয়া আহোঁ UV প্ৰটেকশ্যন থকা গ্লাছ। UV প্ৰটেকশ্যন থকা গ্লাছ কি হয়, আমাৰ সূৰ্যৰ ৰশ্মিৰ লগত যিবিলাক UV ৰেজ আহে, সেই UV ৰেজবিলাক আমাৰ চকুৰ কাৰণে খুবেই ক্ষতিকাৰক হয়, হাৰ্মফুল হয়। আমাৰ চকুৰ যিবিলাক ইণ্টাৰনেল পাৰ্টছ আছে, UV ৰেজৰ কাৰণে ডেমেজ হোৱাৰ চান্সেছ বহুতখিনি থাকি যায়। যেনেকৈ কোনোবা যদি মানুহে বহু বছৰ ধৰি ৰ'দত নেকেড আই দি খোলা চকু দি কাম কৰে, তেনেহ'লে তেখেতৰ সোনকালে কেটৰেক্ট যেনেকৈ হোৱাৰ চান্স থাকে। কেটৰেক্ট বুলি কওঁতে মানুহে সহজে বুজি পায়, সেইকাৰণে মই সহজ টাৰ্মটো কৈ আছো। ঠিক তেনেকুৱা অন্যান্য কিছুমান বেমাৰ আছে, চকুৰ বেমাৰ, যিবিলাক UV ৰেজৰ কাৰণে হয়। আৰু এই UV ৰেজবিলাকক প্ৰটেকশ্যন কৰিবৰ কাৰণে আপুনি UV ৰেজ প্ৰটেকশ্যন যিখিনি আছে, সেই UV ৰেজ প্ৰটেক্টেড চশমা পিন্ধাটো অত্যন্ত দৰকাৰী। বা যিসকল মানুহৰ চকুত পাৱাৰ চশমা নালাগে, তেওঁলোকে বাহিৰত যোৱাৰ সময়ত এখন ভাল ব্ৰেণ্ডেড ছানগ্লাছ ইউজ কৰাটো অত্যন্ত দৰকাৰী, য'ত আপোনাৰ 100% UV প্ৰটেকশ্যন থাকে। অৰ্ডিনেৰী আপোনাৰ ছানগ্লাছ ইউজ নকৰিব, উল্টাই এফেক্ট কৰে। আপোনাৰ ব্ৰেণ্ডেড টেষ্টেড আপোনাৰ ছানগ্লাছ ইউজ কৰিব, কাৰণ ই এটলিষ্ট 99.9% UV প্ৰটেকশ্যন কৰাৰ সম্ভাৱনা থাকে। আপোনাক 99.9% UV ৰেজৰ পৰা প্ৰটেকশ্যন দিয়াৰ চান্সেছ থাকে আপোনাৰ এখন ভাল ব্ৰেণ্ডেড ছানগ্লাছত। বিশেষকৈ যিখিনি সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকৰ সোনকালে চকুবিলাক মানে ডেমেজ হোৱাৰ চান্সেছ থাকে এই UV ৰেজৰ কাৰণে, কাৰণ তেওঁলোকৰ যিহেতু পাৰ্টছবিলাক কোমল হয়, গ্ৰয়িং হয়। চ' তেওঁলোকক আপুনি ভাল এখন ছানগ্লাছ পিন্ধোৱাৰ অভ্যাস সৰুকালৰ পৰা গঢ়ি তোলাটো আপোনাৰ অৰ্থাৎ পিতৃ মাতৃ বা অভিভাৱকৰ দায়িত্ব হয়। আপোনালোকে যদি এই বিষয়ত ডিটেইল জানিব বিচাৰে, UV ৰেজ বা ARC এণ্টি ৰিফ্লেকশ্যন কোটিং কি হয়, মই আপোনাৰ 2টা টপিকৰ ওপৰত 2টা বেলেগ বেলেগ ভিডিঅ' বনাম, UV ৰেজ আৰু আপোনাৰ এণ্টি ৰিফ্লেকশ্যন কোটিং উইথ ডেমো। তাত ডেমোও থাকিব। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো চাই ভিডিঅ'টোৰ তলত মোক কমেণ্টছ কৰক
যে ইয়াৰ বিষয়ে আৰু অধিক কিবা জানিব বিচাৰে নেকি মই অত্যন্ত সুখী হ'ম আপোনালোকক জনাব পাৰিলে কাৰণ ইনফৰমেশ্যনবিলাক শ্বেয়াৰ কৰাটো আমাৰ দায়িত্ব ধন্যবাদ জ্ঞাপন কৰিলোঁ সম্পূৰ্ণ ভিডিঅ'টি আপোনালোকে চোৱাৰ কাৰণে পুনৰ এবাৰ অনুৰোধ কৰিলোঁ যে ইনফৰমেশ্যনখিনি লাইক কৰক কমেণ্টছ কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ